মাজুলীত মুখ্যমন্ত্ৰীৰ শেষৰখন প্ৰচাৰ সভা। মাজুলীৰ কেইবাখনো ভিতৰুৱা গাঁৱত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণৰ জৰিয়তে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক তীব্ৰ সমালোচনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাজুলীত উপ নিৰ্বাচনৰ বাবে আজি মাজুলীৰ সোণাৰীআটি, গায়নগাঁও, ফুটছাং, গেজেৰা, জেংৰাইমুখ আদিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুৱনগামৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ভুৱনগামৰ হৈ কালিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে মাৰাথনভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীক সংগ দিছে কেবিনেট মন্ত্ৰী ৰণোজ পেগু, পীযুষ হাজৰিকা, বিমল বৰাকে আদি কৰি কেইবাগৰাকীও নেতাই। নমাহ চৰকাৰখনত বহুত আশা কৰিব নালাগে, লাহে লাহে সমস্যাবোৰ সমাধান হ'ব। কিন্তু যদি একেলগে মই ড্ৰাগছেই কৰিম, অৰুণোদয় কৰিম, 1 লাখ চাকৰি দিম, মাইক্ৰ' ফাইনেন্সে কৰিম, মইতো দশভুজা নহয়। গতিকে লাহে লাহে 5 বছৰত সমাধান হ'ব। কিন্তু প্ৰথম যি মোৰ 3টা প্ৰতিশ্ৰুতি আছিলে ৰাইজক, যে অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ, মাইক্ৰ' ফাইনেন্স লোনখিনিৰ পৰা আই মাতৃসকলক ৰেহাই দিয়া আৰু 1 লাখ চৰকাৰী চাকৰি, এই কাম 3টা মই আগত কৰিলোঁ, কাৰণ নহ'লে মোৰ ওপৰত দুখে চকু। গতিকে এই 3টা কৰি লোৱাৰ পিছতহে মই আন সমস্যাবিলাকত চকু দিম। বিজেপিৰ দ্ৰুত উন্নয়নত 2026 বিৰোধী থাকিবনে? যদি এই ধৰণে আমি কথা কোৱা কামবোৰ কৰিব পাৰোঁ, যদি কামৰ জৰিয়তে পৰিচয় দিব পাৰোঁ, তেতিয়াহ'লেতো মই ভাবোঁ বিৰোধী পক্ষ নাথাকিব। কিন্তু আমি যদি উজুতি খাওঁ, আমি যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কথাটো বেলেগ। কিন্তু যোৱা 10 মাহ ভালেই চলিছে আৰু এই ধৰণে যদি চলি গৈ থাকে, তেতিয়াহ'লে মই ভাবোঁ যে 2026ত আমি বহুত বেছি কষ্ট কৰিব নালাগে, ৰাইজেই নিজে আশীৰ্বাদ দিব। কিন্তু বৰ্তমান 3টা যি মোৰ প্ৰতিশ্ৰুতি আছে, সেই 3টা পূৰণ হওক, সেইটো মোৰ আটাইতকৈ প্ৰধান চিন্তা। দুৰ্গম বুলিও কওঁ বা যাতায়াত নাই, তেনেকুৱা স্থানলৈ যাব। যোৱাকালি আমাৰ কাৰ্যকৰ্তাসকলে মোক 5খন এনেকুৱা স্থানত লৈ গ'ল, য'ত সমস্যাও আছে, দলঙৰ সমস্যা, দুৰ্গম হয়, গোটেইখিনি মই চালোঁ আৰু এটা মাজুলীত কি কৰিব লাগিব, কি কৰিব নালাগিব ল'লোঁ। আজিও 2খন হৈ গ'ল আৰু 4খন সভা মই কৰিম আৰু মই ভাবোঁ ভুৱনগাম বহুত বেছি বিজয়ী হৈ মাজুলীৰ ৰাইজে গৰাখহনীয়াত যিখিনি কাম ব্ৰহ্মপুত্ৰ বোৰ্ডে কৰি আছে, তাক লৈ মাজুলীৰ ৰাইজ সন্তুষ্ট নহয়। গতিকে মই কোনোবা এটা সময়ত আহি নিজে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কামখিনিও চাম আৰু লগতে মই ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগকো কৈছোঁ যে আপোনালোকে ব্ৰহ্মপুত্ৰ বোৰ্ডলৈকে অকল ভৰসা নকৰি আমাৰ ফালৰ পৰাও কাম আৰম্ভ কৰি দিয়ক, যাতে আমি খহনীয়া পইণ্টবিলাক প্ৰতিৰোধ কৰোঁ। ভীম অৰ্জুনৰ কথা কিবা ক'ব নেকি? ভীম অৰ্জুন এইবিলাক হ'ল হিন্দুৰ কাহিনী। তো মানুহটো প্ৰথম নিজক হিন্দু বুলি ক'ব লাগিব, তাৰ পিছতহে ভীম অৰ্জুন হ'ব, হয় নহয়? যোন মানুহে নিজক হিন্দু বুলি ক'বই ভয় খায়, তেওঁ আৰু ভীম অৰ্জুনৰ কথা কৈ কি লাভ আছে? মই নিজে ভাষণত কৈছোঁ যে মাজুলীৰ স্বাস্থ্য খণ্ডটোক উন্নত কৰাৰ প্ৰচেষ্টা ল'ব লাগিব। দলং হৈ গ'ল, ৰাস্তা হৈ গ'ল, স্কুল কলেজো আগবাঢ়িছে, বিশ্ববিদ্যালয়ো হৈছে, কিন্তু হেল্থত ডেফিচিয়েঞ্চি আছে আৰু মই নিজেই মোৰ ভাষণত কথাখিনি কৈছোঁ। এই দিশত মই চকু দিছোঁ। ধন্যবাদ। আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ দুটা বেলেগ বস্তু নহয়। কিন্তু গণপৰিষদ আৰু বিজেপি আমি খুব ভাল কৰি একেলগে বন্ধুত্বপূৰ্ণভাৱে কাম কৰি আছোঁ। বিভিন্ন স্থানত আমাৰ নিৰ্বাচনী মিত্ৰতা হৈছে, ইজনে সিজনক জিকাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে আৰু সেই মুহূৰ্তত এনেবিলাক কথাই মই ভাবোঁ যে তিক্ততাৰ সৃষ্টি কৰে। আৰু মই প্ৰথমতে পৌৰসভাৰ নিৰ্বাচনৰ আগতে কৈছোঁ, 2টা দলে 2টা দলৰ সপক্ষে বিপক্ষে একো ক'ব নালাগে, যাতে তিক্ততা নহয়। বঙাইগাঁৱত আমাৰ পৌৰসভাৰ নিৰ্বাচনত মিত্ৰতা হোৱা নাই, তাৰ পৰিপ্ৰেক্ষিতত মই এজন বিজেপিৰ মানুহ, গতিকে মইতো ক'বই লাগিব বিজেপিক ভোট দিয়ক, বা অতুল বৰা যদি বঙাইগাঁৱত যায়, তেওঁ ক'বই লাগিব এজিপিক ভোট দিয়ক, কাৰণ 2টা দলে 2টা দলৰ কথা ক'ব। আৰু
মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট আছাম টিভি।